নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide1753 এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ভিডিঅ'টোত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনোৱা এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভাল খবৰটো লাভ কৰিব পাৰে তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ ছাৰ বাইদেউসকল এইটো হৈছে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুকৰ জৰিয়তে দিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট ইয়াত লিখা হৈছে তিনিচুকীয়াবাসীৰ বাবে এটি আনন্দপূৰ্ণ বতৰা জিলাখনৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাকে এ গ্ৰেড প্ৰদান কৰিছে এই সফলতা অৰ্জনৰ মুহূৰ্তত মহাবিদ্যালয়খনৰ সৈতে জড়িত সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ অনাগত দিনবোৰতো তেওঁলোকৰ সাফল্যৰ এই ধাৰা অব্যাহত থাকিব ধন্যবাদ